guys, welcome to my YouTube channel. সকলো ভালে আছে যেনে ভিডিঅ'টো বনাম আৰু চাই থাকক আৰু ভিডিঅ'টো আজি একদম বহুত কুৰি একদম বগা হৈ আছে একো দেখা নাপোৱা হৈ আছে ইমান কুৰি দিছে আজি বাপৰে পুৰা ঠাণ্ডা ঠাণ্ডা ফিলিং আহি গৈছে দেই গাইছ তো গৰু দেখোন কালি মোবাইল টেম্পাৰ লগাল একদম বহুত ফাটছিল আগৰখান গুছে নতুনখান লগাই দিলোঁ একদম ধুনীয়া নতুন হৈ আছে মোবাইলটো একদম সেইকাৰণে মানে এইবিলাক পৰি যায় বুলি একদম ভিডিঅ' বনাব ভয় লাগে হ'লেও মানে আৰু এইটো মনৰ এটা খুদুনটো মনৰ মানে ইচ্ছা এটা বনাবই লাগিব বাকী টিউশ্যনটো কৰোঁ আজি মামাহঁতৰ ঘৰত যাম তাতে চাই থাকিব আৰু মায়ে মই যাম চাই থাকক মানে আজি মাহীহঁতৰ ঘৰত যাম কিবা কিবি অলপ দিবা আছে তাকে দি থৈ আহোঁ মাহীহঁতৰ ঘৰৰ পৰা আহোঁ যায় তাকে চাই থাকক আৰু গাইছ যাই আছোঁ তাকে এতিয়া চাইকেল লৈ যাম অলপ ভালকৈ লাগে বাৰু তাকে যাওঁ বুলি ভাবিছোঁ বাকীখিনি চাই থাকক আৰু তাৰপৰা এই আমাৰ বৌ এটা আছে এই বৌ মানে অলপ ঘৰুৱা আঞ্জা বচি লাগে তাকে দি থৈ আহোঁ যায় বাকী চাই থাকক আৰু বেয়া গৈছে গাইছ মাহীহঁতৰ ঘৰত আছোঁ এতিয়া ঘৰত যাব পৰা হ'ল তাকে বহি আছোঁ চাহ তাহ খালোঁ জেঠীহঁতৰ ঘৰত এতিয়া যাওঁ আৰু এখন মাহীহঁতৰ ঘৰ ইফালে ইফালেখিনি মাহীহঁতৰ ঘৰ তাকে যাওঁ আৰু মাহী বস্তি দি আছে যাওঁ আৰু চাই থাকক আমাৰ মানে মাহীহঁতৰ ঘৰত দেখি ইমান কেৰকটুৱাৰ উৎপাত মানে একদম ঘৰৰ পৰা বাহিৰলৈ যাবই নোৱাৰি একদম কেৰকটুৱাৰ উৎপাতে বহুত ইমান কেৰকটুৱা তাতে বান্দৰো আহে কেৰকটুৱা আহি একদম চব তহিলং কৰি দিয়ে ইমান কেৰকটুৱা তাকে কেৰকটুৱাৰ পৰিমাণ বহুত বেছি ইফালে তামোলখন খাই লওঁ চাহ মই খাইছোঁ দে তামোলখন খালী হ'ল তামোলখন খালী হ'ল দে চাহ মই খাইছোঁৱে বাৰু এটা এইটো যাবাই উঠি আমিও যাওঁ এইকেইটা গাইছ এইকেইটা গোটাই ফটো মাৰি মাৰি আহি আছে এইফালে ৰাস্তাত মানুহ এটাও নাই ইমান পুৱাই চাবিচোন ৰাস্তাত মানুহ এটাও নাই টিউশ্যন কৰোঁ গাইছ টিউশ্যন কৰি আজি মানে মোবাইলটো মানে নাথাকে 2টামান বজালৈকে ভণ্টিয়ে নিব স্কুলত বোলে কিবা আছে আমাৰ ভণ্টিয়ে মানে এইবাৰ মেট্ৰিক দিব যে সেইকাৰণে মানে মোবাইলটো লাগে কিবা কিবি এপত কিবা চাবা তাকে আজি কেনেকৈ থাকিম মোবাইলটো নহয় তাকে ভাবিছোঁ কিবা পঢ়ি থাকিব লাগিব পঢ়ি থাকিলে মানে মানুহবিলাকৰ জ্ঞান থাকে কিতাপ চাই থাকিব লাগিব আৰু এবাৰ থাৰ্ড গ্ৰেডৰ পোষ্ট কৰি দিব লাগিব যোৱাবাৰ দিবা নহ'ল বৰ বেয়াকৈ মিছ কৰিম এটা চৰকাৰী সংস্থাপন লাগে আৰু চৰকাৰী হওক বেচৰকাৰী এটা সংস্থাপন লাগে আৰু তাকে টিউশ্যনটো কৰোঁ বাৰু চাই থাকোঁ আৰু কালি কাতি বিহু হেপী কাতি বিহু সকলোকে কাতি বিহু শুভেচ্ছা দিলোঁ আৰু তাকে আজি এটা পৰীক্ষা আছিল আজি একদম এই চেচনত শেষ 5th চেমৰ চেচনত শেষ তাকে পৰীক্ষা চৰীক্ষা কৰি আহি আছোঁ আৰু একদম ৰাস্তাই খোজকাঢ়ি বেজাই ৰ'দ একদম পূৰা ৰ'দ তাকে আজি আছিল পলিটিকেল চায়েন্স তাকে পলিটিকেল চায়েন্স দি কিনে আহি আছোঁ আজি চেচনত শেষ আকৌ ৰাসৰ পিছত ডিচেম্বৰত 5th চেমৰ ফাইনেল আহিব আৰু তাকে আজি কাতি বিহু হেপী কাতি বিহু শুভেচ্ছা চবক দিছোঁ এই চাকিয়ে আশা বতৰা কৰে সিহঁতক চবক লাগে তাকে এতিয়া টিউশ্যন কৰিব আহিছিলোঁ ঘৰত যাই আছোঁ গাইছ আজি চাগে জেঠীহঁতৰ ঘৰলৈকে যাম মানে কাতি বিহু বুলি মাতিছে আৰু কিবা কিবি আনিবা তাকে চাই থাকক আৰু পিঠা মাৰি দুনা আৰু বাঁহৰ মাৰি বনাইছে তাকে আমি ভিডিঅ'টো আৰম্ভ কৰিম চাই থাকক আৰু গাইছ আমি এতিয়া কাতি বিহু উপলক্ষে টুনা বনাম আৰু এইটো কি শলা দিয়া বাঁহৰ মাৰি বনাম এতিয়া বাঁহৰে বনাব লাগিব আগতে নলৰ আছিল এতিয়া আকৌ নল পাবলৈ নাই নহয় আৰু বনাব লাগিব বনাই আছোঁ বৰ্তমান এইগিলা সাজি মই বিৰাট ভাল পাওঁ মই এনেকৈ সাজি আহিয়ে আছোঁ আজি 4-5 বছৰমান হ'ল দেউতাই নাজানে নহয় ময়ে বনাওঁ আৰু দেউতাই ৰখিনাক খোৱা বা দুনা তাৰপিছত গোটেইখিনিয়ে কাতি বিহুৰ কাৰণে এইখিনি যাই যোগাৰ কৰি থৈ দিওঁ গধূলি হোৱাৰ লগে লগে
চাকি শলা দিব লাগিব তাৰপিছত ঘৰত দিব লাগিব ভাতত দিব লাগিব ভাতত মানে পদূলিৰ মুখত যোনে যেনেকৈ ভাল পায় আৰু তাৰপিছত ঔটেঙা ফুলত দিয়া গৈছিল আগতে তাৰপিছত ঔটেঙা ফুল মায়ে ঔটেঙাই এতিয়া পাবলৈ নাই মাটিৰ চাকিটা দিব লাগিব তথাপিতো পৰম্পৰাটো ৰাখিব লাগিব আমি ৰাখিলেহে আকৌ চলি পলি দিনত লাগি হ'ব সেইকাৰণে এইবিলাক আৰু মই নিজে হ'লেও তাৰমানে যোগাৰ কৰি আছোঁ অলপ অলপকৈ তুলসী তলত চাকি দিওঁ গোৱালি ঘৰত দিব লাগে ৰান্ধনী ঘৰত দিব লাগিব তাৰপিছত বৰঘৰত দিব লাগিব বস্তিত দিব লাগিব পথাৰত দিব লাগিব তাৰপিছত এনেকৈ দিব লাগে ভালে বিষয়ে সেইকাৰণে কেইটামান ধূনা বনাই থৈ দিওঁ ধূনা এটা এটা চাকি দি দিয়াই থাকিব লাগিব তাৰপিছত চাকি তাকি দিয়া হোৱাৰ পিছত পুথি পাঠ পঢ়িব লাগিব আমি নপঢ়ত আছোঁ এনেই মোবাইলত শুনিব লাগিব আমি পুথি পঢ়া মানুহ নাই নহয় মোবাইলতে শুনিব লাগিব আজিতো এতিয়া মোবাইলত পুথি শুনিম বুলি এটা আশা কৰি আছোঁ ভগৱানে যদি কেতিয়াও নকৰে ভালে ভালে দিন আনি ভাগৱত পুথি শুনিম বুলি ভাবি আছোঁ তাৰপিছত কাতি মাহটো শুনিব পালে ভাল লাগিল এতিয়া পাৰোঁ নোৱাৰোঁ ভগৱানে সন্মতি দিব নেদেই ক'ত বা কি হ'ব এইবিলাক ভাবি আছোঁ আৰু এতিয়া মনৰ কথা ভাবা মতে হয় নে নহয় ভগৱানেহে জানে ঈশ্বৰৰ ওচৰত অৰ্পণ কৰিব লাগিব আৰু মাহটো কেনেকৈ নি কি কৰে কেনেকৈ চলয় বহুত আশা কৰি আছোঁ পুথি শুনিম বুলি জ্যোতিময়ী পাঠকৰ পুথি শুনিম বুলি ভাবি আছোঁ এইবাৰ আমাৰ আৰু দুখীয়া মানুহ আঁতৰ হৈ যাব নোৱাৰে ঘৰতে ক'ৰবাত দুই একাধ্যায় শুনিম বুলি মনতে এটা ভাবি আছোঁ ভগৱন্ত ঈশ্বৰে এইখিনি সহায় সহযোগ কৰি এটা মনত আনন্দ পাম তাৰপিছত লাহে লাহে আৰু বাকীবিলাক হৈ যাই থাকিব এইখিনি ভাটিবেলা দেখাই আছোঁ ক'ত কি হয় ক'ত কি নহয় বাকীখিনি দেখাই আছোঁ ভাটি মানে গধূলিকৈ শলা দিম তাকে আৰু ভিডিঅ'টো চাই থাকিব আৰু বিহু বুলি কাতি বিহু দিনা তুলসী পুলি ৰুব লাগে তাৰপিছত তুলসী পুলি ৰুই উঠি তাৰ তলত চাকি দিব লাগে দি উঠি পেলাই এটা ঘোষা গাই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি পেলাই ৰাতিপুৱা পাৰ হৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি উঠি শুনিব লাগিব আনন্দ মাহঁতে আগতে কৈছিল কাতি বিহুৰ দিনা তুলসী পুলি ৰুব লাগে
সেইকাৰণে এতিয়া আমি সেই কথাকে মানি আহিলোঁ। এতিয়া তুলসী বুলি তুলসীৰ তলত চাকি বন্তি দি ঈশ্বৰৰ নাম লৈ বিহু কাতি বিহু পালন কৰিব লাগিব। এতিয়া মই তুলসী পুলি ৰুলোঁ, উঠি তাতে চাকিটো জ্বলালোঁ। জ্বলাই এতিয়া মই ভগৱানৰ নামত এটা ঘোষা গাম। ঈশ্বৰে জানে দিনকেইটা ভালে ভালে কাম কৰিম। হৰি ৰাম বৰাচি ৰাম মুঠ কন্তি নামে দশ আকৃতি ধৰি কৃষ্ণ তোৰ যোগাৱে কৰোঁ